দেখিছেনে ট্ৰেইন এখন পেচেঞ্জাৰ ট্ৰেইন নহয় ই নোৱাৰে লাষ্ট পালে এতিয়া ক স্বাগতম জনাইছো দয়ানন্দ ব্লগৰ চেনেলৰ ক স্বাগতম জনাইছো আপোনালোকৰ দয়ানন্দ ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকৰ দয়ানন্দ ব্লগৰ ভিডিঅ'লৈ একো নাই হোৱা নাই मैं चला जाऊंगा হাঁ যা আপোনালোকৰ দয়ানন্দ ব্লগৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ বন্ধুসকল আৰু মই দেখিছেনে ইয়াৰ সুন্দৰ ঘাঁহনিৰ মাজত বহি আছোঁ আৰু ঘাঁহনি বুলি ক'লে এনেই ভাল লাগে আৰু পিছপিনৰ কোৱালিটি হেৰিটো কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু এইটো ক'ত আছোঁ আপোনালোকে জানেনে কোনো ক'ত আছোঁ দেখিছেনে এইপিনে ধাননি পথাৰ মানে ধান ৰুইছে মানুহবোৰে কঠীয়াবোৰ ৰুই প্ৰায় শেষ হৈছেগৈ বুলি ক'ব লাগিব আৰু এটা বহুত ডাঙৰ কথা যে বৰষুণ নাই কাৰণে কঠীয়াবোৰ পানীয়ে নাই এনেকৈ মানুহে ৰুই দিছে উপায় নাই কিছুমানত হেঁচিবলগীয়া হৈছে আৰু এইপিনে চাওকচোন এইটো কিবা এইটো হৈছে বগীবিল দলঙলৈ যোৱা NH52 মোক NH52 এই ৰাস্তাটো সমীপতে আছোঁ মুঠাই নহয় এইটো হৈছে NH52 ৰোডটো অৰ্থাৎ বগীবিল দলঙৰ ৰাস্তাটো এইটোৱে দি গ'লে আপোনালোকে বগীবিল পাব আজি ভিডিঅ'টোত আপোনালোকক কিছুমান এনেকুৱা ধুনীয়া সুন্দৰ মমেণ্ট বুলি কওঁ দৃশ্য আপোনালোক দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু আজি ভিডিঅ'টোত হেতৰ লগতে বনাম এইকেইটা এইটো সমীৰণ চান ত্ৰিদীপ মাজতো ত্ৰিদীপ ইয়াক ভিডিঅ'ত নাই দেখা পায় হেতৰ দুটাক দেখিছে চানক দেখিছে আমখোৱা ভিডিঅ'টোত আৰু মোৰ ফাৰ্ষ্ট ব্লগ সেই ব্লগটোত আছিলে হেৰি তিনিটাই আৰু সৰু ল'ৰাবোৰৰ লগত মানে ভিডিঅ' বনাই ভাল লাগে সৰু হোৱাকৈ নাই এইকেইটা দেখাই হ'লগৈ বুলি ক'লেও বেয়া নহয় বাৰু আগতে ৰামধেনু পিছলৈ গৈ দেখাছিলোঁ আপোনালোক আৰু আজিও দেখাম আপোনালোকক পুনৰবাৰ দয়ানন্দ ব্লগ ইউটিউব চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ এইটো নহয় পুনৰবাৰ স্বাগতম জনাইছোঁ দয়ানন্দ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখাম বুলি আগে ক'লোৱে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান আমি ইয়াৰ পথাৰৰ কাষত এইটো বগীবিল NH52 ৰোডটো বুলি ক'লোৱে আপোনালোক ইয়াতে আছোঁ এইপিনৰ পৰা গৈ আছোঁ আগতে আপোনালোকক মই যিখন ৰামধেনু বীজ বুলি কৈছিলোঁ ন চাওক এখন ৰামধেনু বীজ বুলি কৈছিলে সেইখনৰ তলতে আছোঁ আৰু মানে এটা ৰামধেনু বীজৰ এই ওপৰলৈ কাম কৰিবৰ কাৰণে মানুহবোৰে এনেকৈ ধৰণৰ বনাই দিছে এটা আৰু এইটোতে সিহঁতি মানে অথনি চেলেঞ্জ কৰি আছে যে এইটোত কোনে উঠিব পাৰিম গোটেইকেইটা আছে তই পাৰিবিনে ন এইটো উঠিব পৰা ঠাইখন নাই পাৰিবি না তই পাৰিবি নাই মই পাৰিম তই পাৰিবি নাই পাৰিবি সিহঁতি পাৰিম বুলি কৈছে এতিয়া চাওঁচোন সিহঁতক কোনে পায় এইটো চাওক কিমান বিশাল তলৰ পৰা চাব মই বেক কেমেৰাত আপোনালোক দেখাই দিছোঁ বেক কেমেৰাত এইটো চাওক কিমান ওখ সিহঁতি কৈছে উঠিব পাৰিম বুলি সৰু ল'ৰাকেইটা উঠাবলৈও ভয় লাগে আৰু কিছুমানে মোক বেয়া হ'ব এতিয়া তথাপিও একো নাই সিহঁতি উঠিব বিচাৰিছে এতিয়া সিহঁতে উঠিব পাৰিব চেফটিক আছে এইটো ইমান ওখ দেখিছেনে সিহঁতি উঠিব পাৰিম বুলি কৈছে চেলেঞ্জটো চাওঁচোন সিহঁতি পায় নে নোৱাৰে বলক আপোনালোকে দেখিলেনে বেক কেমেৰাত মই দেখাই দিলোঁ এইটো কিমান ওখ এতিয়া প্ৰথমে মই ইয়াক উঠিব ক'ম ত্ৰিদীপক উঠ তই পাৰিম কৈছিল নে উঠিব পাৰ ন চাম ই উঠি যা এইকেইটা দেখিছেনে কিমান ওপৰলৈ উঠিছে যা ভয় কৰিছ নেকি যা উস্তাদ মাৰিছিলি কেলে উস্তাদটো কিন্তু মায়ে আকৌ আগে মায়ে উস্তাদ মন ডাঙৰ মানুহ যে ই নোৱাৰে লাষ্ট পালে এতিয়া হয় চানে উঠ জল্দি এটাতো নোৱাৰিলে ই বেগ ফেল হৈ গ'লে হে 10 টকা এই নোৱাৰোঁ ক'লে দেখিছেনে ৰাইজ আৰু সম্ভৱ নহয় উঠাটো মানে এনেকুৱা সম্ভৱ নহয় এটা উস্তাদ মাৰিছিলে উস্তাদ মাৰি নামি আহিলে ওখ আছে কৈছে ই নোৱাৰিলে আৰু এতিয়া সমীৰণ যা এবাৰ ইয়াক পঠাচোন ই পাই নাই ই সিহঁততকৈ পোৱালি দেখিবলৈ সেই তই আকৌ ইয়াত কওঁ আৰু সেইটো গৈ আছে দেখিছেনে আপোনালোকে ওপৰলৈ এই মাথা ঘূৰাইছে নেকি নেকি ভাবিব লাগিব পপা লাগে দেখিছেনে নহওক মই এই ৰ না মই কথা এটা কৈ ল'ম ৰ আপোনালোকক মই এই ল'ৰাকেইটা ৰ না কাজিয়া লাগি নাথাক তহঁতি এই ৰ না মই কথা এটা কৈ ল'ম ৰ আৰু মই কৈছিলোঁ নহয় সিহঁতক ইমানো ইজি নহয় মানে এখনত উঠি যাবলৈ ইমান সম্ভৱ নহয় সিহঁতৰ কাৰণে সৰু ল'ৰা নহয় সিহঁতক তথাপিও মানে আৰু হে
আমাক যে উঠিবলৈ কৈ আছে সৰু লাগিলে অঁ মোৰ লগত তহঁতি কম্পেয়াৰ নকৰিবি আকৌ সিহঁতি মোক কম্পেয়াৰ কৰিছে কি নোৱাৰিম নেকি আমি হলো 7 বছৰীয়া অঁ তহঁতি সেই গাখীৰ খাই আছ নে সিহঁতি মোক চেলেঞ্জ কৰিছে আৰু সিহঁতি মোক চেলেঞ্জ কৰিছে জানেনে সিহঁতি মানে এই সৰু পোৱালিকেইটা মোক চেলেঞ্জ কৰিছে দেখিছেনে সিহঁতি মই নোৱাৰিম বুলি ভাবিছে উঠিলোঁ দেই ৰাইজসকল এইবিলাক সৰু ল'ৰাবোৰক উঠাবলৈ ভয় লাগে সৰু ল'ৰাবোৰ লৈ আহিছোঁ তথাপি সিহঁতক মানে অলপ ক'বলৈ এটা কিন্তু ওপৰলৈ উঠি গুচি গ'লগৈ ওপৰলৈ উঠি আছে সি লাহে লাহে উঠিবলৈও মানে কিবা হিলা নালাগে আৰু এয়া বৰ্তমান ওপৰলৈ উঠি আহিলোঁ দেখিছেনে ওপৰৰ পৰা পথাৰখন চাওক একদম কিমান হেৰি লাগিছে এটা মানে সুন্দৰ পৰিৱেশৰ নিচিনা লাগিছে হাল বাই থৈ দিছে ডিজেল লাইন কৰি সেইপিনে ভূঁই উঠি ৰোৱা আছে মানে ৰোৱা পথাৰ আছে তাৰমানে দেখিয়ে ভাল লাগিছে আৰু মানে কি ক'ম সৰু ল'ৰাবোৰৰ লগত এনেকৈ আহি পিনে ধেমালি ধুমুলা কৰি পিনে কিবা এটা নিজকে ভাল লাগে আৰু এইটো দেখিছেনে ট্ৰেইনৰ ৰাস্তাটো এইটো ট্ৰেইনৰ ৰাস্তাটো হয় আৰু ট্ৰেইনৰ ৰাস্তাটো সমীপতে এইখন হৈছে পূৰা ৰামধেনু ব্ৰিজৰ ওপৰত মানে গাড়ী গৈ আছে এতিয়া লকডাউনৰ কাৰণে খুব কম গাড়ী গৈছে আৰু ইয়াৰ পৰা ভিউটো চাওকচোন ইয়াৰ নাজাৰাটো চাওক কি মজা আৰু বৰ্তমান হালা হৈ আছে ওপৰত কাম লাগি আছে আৰু এই দেখিছে ট্ৰেইনৰ চিডাল আৰু ট্ৰেইনৰ চিডালে এইপিনে এইখন ট্ৰেইন আহি আছে চাওক আপোনালোকে সেইখন ট্ৰেইননো কিয়া ইঞ্জিন এটা আহি আছে আৰু এয়া বৰ্তমান ইয়াৰ পৰা ওপৰ হাইট দেখিছেনে ইয়াৰ পৰা ওপৰ নহয় ইমান ওপৰৰ পৰা উঠিছিলোঁ তাৰপৰা নামি আহিলোঁ ই উঠিব পাৰিলে ভয় নালাগিলে হে ই মানে ফৌজিত যোৱা এটা সপোন আছে বুলি কৈছে সেইকাৰণে ই প্ৰেক্টিচ কৰি থাকে ইহঁতি নোৱাৰিলে তহঁতি কি হবি তেনেহ'লে তই ডাক্তৰ হ'ব লাগিব আৰু এতিয়া মই আহি আছোঁ অলপ এইপিনে আহি আছোঁ এই ট্ৰেইনৰ ৰাস্তা কাষে আহি আছোঁ সেইখন দেখিছেনে ধেনু ব্ৰিজখন কিমান মজা লাগিছে আগৰ এটা ভিডিঅ' এটাত আপোনালোকক দেখাইছিলোঁ আকৌ এবাৰ দেখাই দিছোঁ সেইটো খৰালি ছিজনত আহিছিলোঁ আৰু এতিয়া বৰ্তমান সেই পুলটোতে বহিলোঁ এই পুলটো দেখিছেনে এইপিনে অলপ পানী পুলটোত বহিছোঁ আৰু তহঁতক মই এটা প্ৰশ্ন সুধিম হা তহঁতক প্ৰশ্ন সুধিম এটা কুকাৰত চাহপানী দিলে সেই কুকাৰটো কেইটা হুইচেল মাৰিলে চাহপানীখিনি সিজিব তহঁতি কচোন চাহপানী নিসিজে উতলে যদি মোৰ ঘৰৰ মতা কুকুৰাটোৱে তহঁতৰ যদি বাৰীত কণী পায় তেনেহ'লে কণীটো কাৰ হ'ব কচোন মতা কুকুৰাই ক'ত কণী পৰা দেখিছে আৰু ৰাইজ চাওক আৰু এখন ট্ৰেইন আহি আছে এইখন ট্ৰেইন দেখিছেনে আপোনালোকে এইটো ৰাস্তা ধেনু ব্ৰিজৰ তলে এখন ট্ৰেইন দেখিছেনে ট্ৰেইন এখন পেচেঞ্জাৰ ট্ৰেইন নহয় এইবিলাক মাল আনিছে বস্তু আনিছে আৰু ট্ৰেইনখনত পূৰা ফৌজি আহিছে ফৌজি পূৰা মাল পেচেঞ্জাৰ ভৰ্তি কৰি আহিছে ভিডিঅ'টো বনাই থাকোঁতে ট্ৰেইনখন গৈছিলে যে সেই ট্ৰেইনখন গৈ থাকোঁতে ভিডিঅ'টো বনাই থাকোঁতে এটা ডাঙৰ ঘটনা হ'ল এই ঘটনাটো কি গম পালে মই মানে ভিডিঅ'টো গৈ গৈছিলোঁ গম নাপালোঁ সিমান কৈ দেচোন কি হ'ল মানে ট্ৰেইনখনত গৈ আছিলে বহুত আৰ্মি বহুত গৈ আছিলে এজন অফিচাৰে আমাক মাতি মানে পূৰা দমত মাতিছে ন ঐ এইপিনে বোলে আৰু এইকেইটা পূৰা পলাছে মই পটাপট ভিডিঅ' কৰাত বন্ধ কৰিছোঁ কেলৈ বা হেৰি মাতিছে আৰু মাস্ক পিন্ধি অহা নাছিলোঁ কাৰণে সেইটো কাৰণে সিহঁতে কৈছিলে আৰু মাস্ক পিন্ধিব লাগে আমি গাঁৱতে আছোঁ সিহঁতে গাঁৱৰ ল'ৰা ক'লৈকো ওলাই নাযাওঁ ময়ো ওলাই নাযাওঁ সেইটো কাৰণে আমি মাস্ক পিন্ধা নাই সেইটো এইটো চাইডে আহিলে মোৰ এটা ঠাই মানে বিৰাট মজা লাগে কৈছোন এই ৰাস্তাটো চাওকচোন আপোনালোকে এই ৰাস্তা চাইডে পকা দেখিছেনে একদম ৰাস্তা চাইডে ঢেলাই দি দিছে কি মজা লাগে মোৰ এই দৃশ্যখিনি চাই মানে বহুতে ভাল আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল আৰু চেনেলটো নতুনকৈ যিসকল আহিছে আৰু তাৰ কাষত থকা ঘণ্টাটো প্ৰেছ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ।